গাছ কাটা সব আইছে সব করবে কমসে কম 100 বছর পুরানা এটা যেমান আছে 80 বছর 70 বছর পুরানা মানে হ্যাঁ এটা থাকলি থাকবা এসে গেছিল কমসে কম 2-3 ঘন্টা কেনেকা পার হইছিল গমে নাপাও এটা নমস্কাৰ ৰাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম বৰষুণ বেয়া বৰষুণ দি আছে ই মোক মাতি কেনে ৰাতিপুৱা তই আইছা 6টা বজাতে উঠিছি জালুকবাৰীত ফাঁচিছি 1 ঘন্টা পাঁচ পইচা হইছে ইও ৰাতিপুৱা ক'বা লাগে বৰষুণ দি আছে আমাৰ এফালে বৰষুণ দিয়া নাই তই মিনিমাম যেতিয়া হয়তো গড়চুক নহয় লখৰামান পাইছা তেতিয়া ধাৰা হাত দিছি মই তোক ৰকালো বৰষুণ দিছি পা নাইভি ইটা টাইম পাছটো কৰি আছে বৰষুণটো আকৌ দিয়ক দিলি আৰু নাযাব আৰু এটা বস্তু দেখাইছে এডাল গাছ লাগাইছা আপাতত এডাল কেমান বছৰ হৈছে তো এডাল ভালকৈ হৈছে এডাল 20 বছৰমান হৈছে কমসে কম এডাল আপা 120 মান হৈছে 120 বছৰ মান হৈছে বুঢ়া হোৱা নাই কি বুঢ়া হৈ গৈছে এনেকুৱা গাছ আৰু তাতে আছিল তাৰ এডাল মানে ধুমুহাত পৰি গৈছে এডাল কমসে 100 এডাল আৰু বেছি এডাল কমসে কম 100 দুডাল কমসে কম 160 মান হৈছিল এইটো পৰি গৈছে আৰু এডাল আপা কমসে কম 150 মান হৈছে বা তে আজি আমি গাছ আমি হেৰি কৰিব লাগিব আজি মানে এনেকুৱা এক জায়গাত যাম য'ত বহুত পুৰণা গাছ আছিল কিন্তু গাছগেলা এতিয়া তাৰমানে চাফা কৰি পেলাইছে চাফা কৰি এইটো কৰিব নালাগে আচলতে কৰিব নালাগিছিল দেখে আমি ডাইৰেক্ট যাই ফেলে নহয় লগ পাই আছো দে ৰাইজ লগ পাই আছো দে যাও বাবা ৰেংকুট আনিছা নেকি তই ৰেংকুট আনিছা মন নাই ততটো পিন্ধিম দে নালাগে মই পিন্ধিম আপা মই ভিজি যাম নেকি এই চিটখন মুচি দিয়া পা এ ৰাইজ কি ধুনীয়া লাগছে চাচোন গুৱাহাটী ইউনিভাৰ্চিটি হয় কি ধুনীয়াকৈ লাগি আছে মজা লাগছে না পা বাবা কি কৰি আছে ইয়াতে হা ভালকা যাবি নহ'লে নালা তুমি থাকবি আমি এই জাগাটো আহি পালো জাগাটো গমেই পাইছা জাগাটো হ'ল দীপৰ বিল দিছো কিন্তু জাগাটো দেখা পাই কি দীপৰ বিল আছিলে কি কৰি ফেলছি আপা হা জাগাটো চাচোন ৰাইজ একবাৰ তাৰে লেংটা কৰি ফেলছি তাৰমানে এতিয়া এইটো জাগা শুনা গাছৰ কাৰণে তাৰমানে ধুনীয়া লগা আছিল চব শেষ কৰি ফেলছি চাচোন মানে যোনটো এট্ৰেকশ্যন আছিল মানুহৰ সেই এট্ৰেকশ্যন গিলাক নোহোৱা কৰি পা যেতিয়া আহিছিলো গাছ চাছবিলাক কি নে আড্ডা মাছিলো জানানা মই এটা মাছ ল'বা আহি এটা লোকেল মাছ বিক্ৰী কৰে অৱস্থা নোহোৱা কৰিছে তাৰমানে গোটা একদম তাৰমানে চাফা কৰি পেলাইছে তাৰমানে চাফা তাৰমানে এই একডাল গাছ এই আগত যাই দেখাই আছো ৰাইজ এই যে একডাল গাছ এইগেলা গাছ আপা কমসে কম 100 বছৰ পুৰানা এটা যেমান আছে 80 বছৰ 70 বছৰ পুৰানা কিন্তু কাটাওঁতে কমসে কম 1 মিনিট লগা নাই তাৰমানে মিনিটত চাফা কৰি পেলাইছে কিন্তু এনেকুৱা গাছ এডাল এতিয়া হ'ব লাগিলে এতিয়া ৰুলি কমসে কম আৰু 50 বছৰমান পিছত বা 60 বছৰমান পিছত এনেকুৱা কণ্ডিশ্যনত ইমান ডাঙৰ হ'ব কিন্তু কাটাওঁতে 1 মিনিটত কাটিম কিন্তু বেয়া লাগে জাগাটো ইমান বেয়া কৰি দিছি না মানে আচলতে আমি কিহৰ কাৰণে কৈছি তাৰমানে কি কৈছিলো বা কিহৰ কাৰণে কৈছি নাজানো বাৰু কি হ'ব কি বনাব কিবা ব্ৰিজ চিজ বনাব সেইটো নাজানো কিন্তু এটলিষ্ট ইমান বেয়াকৈ গাছ চাছ কিন্তু চাফা কৰি দিব নালাগে এইটো এৰিয়াৰ গাছবিলাক কাটিব নালাগিছিল কিছুমান জাগা তাৰমানে মানে কি আৰু বহুত ডেভেলপ কৰিলেও বেয়া ডেভেলপ ভাল লাগে কিন্তু কিছুমান জাগাত ভাল নালাগে এনেকুৱা গাছ চাছ এগলা থাকবা দিব লাগে তাৰমানে হয়তো কিবা বেলেগ হয়তো থাকবা পাৰে বেলেগ টেকন'লজি বা বেলেগ কিবা কি কৰিব পাৰে আমি নাজানো বাৰু কিন্তু এনেকুৱা এটা গাছ কাটি দিয়াটো মানে ভাল নালাগে এইগিলা চব বালি পেলাইছি না চব নদীখন কি মাৰিব নেকি এতিয়া গম নাপাওঁ পা মাছ মাছিল আগতে না লোকেল মাছ পাইছিল মই সদায় আহিছিলো ইয়াতে সদায় মানে তোৰ সদায় ঘৰত সদায় আলু ভৰ্তা দালি খাই সি সদায় মাছ খায় মানে সপ্তাহত একবাৰ আহিছিলো আৰু মানে ইয়াতে লোকেল মাছ পাই মানে গধূলি ধুনীয়া আৰু মাছ সদায় হ'লে কিয় কৰোঁতে মই নাজানো নিশ্চয় হয় আৰু মই হানেষ্টে নেকি সদায় কোনদিন আহিছে আছা সদায় হ'লে কিয় আকৌ সদায় নিশ্চয় হয় কিন্তু হঠাতে মই দেখা পালো লাংটা আৰু এতিয়া লেংটা হৈছে নাজানো বাৰু কি কৰছি ভালৰ কাৰণে আছে না বেয়া কাৰণে কৰছি কিন্তু গাছ চাছ গেলা এনে বেয়া লাগে হয়তো ক'ৰবাত বেলেগত লৈ যা বেলেগত আজিকালি কিমান টেকন'লজি আহি গৈছে বেলেগত লৈ যাব পাৰি বেলেগত লৈ যা কথা নাই কিন্তু ইমান বেয়াকৈ এনেকুৱা বেয়া কৰি ফেলছি দীপৰ বিলখন যোনটো নাজানো পিছত কিবা ভালো কৰিব পাৰে
দীপৰ বিলৰ তাৰমানে সৌন্দৰ্যই নোহোৱা হৈ গৈছে আৰু এতিয়া মেইন আচল যিটো দীপৰ বিল আছিল সেই তাৰমানে এতিয়া শেষ হৈ গৈছে দীপৰ বিল নহয় গৈছে আৰু তাত মাৰি দিছে আৰু পুৰা এই মাছ মাৰি আছে এই চৰাইছ গাছগিলাও কাটি দিছে ৰেল লাইনটো কি কৰিছে বা এইফালেও কাটি দিছে মানে দুটা চাইড হয়তো ৰাস্তা ডাঙৰ কৰিব হয়তো কিবা কৰিব পা ধৰ মানে এই গাছবিলাক যে কাটছি ৰাইজ এটা এটা দোকান সৰু সৰু দোকানবিলাক বহিছিল মানে বৈছিল ইটো চাইডো বহিছিল ইটো চাইডো বহিছিল সৰু সৰু দোকানবিলাক বহিছিল তাই বেছি থাকছিল এই নাৰিকল চাৰিকল বেছি থাকছিল মানে একদম মানে বহুত বেয়া লগা হৈছে আৰু বহুত মানে উপায় নাই কি কৰিম আৰু মাৰিব নহ'লে ধৰি কেনে আমাক বান্ধি মাৰিব ভাল কৰা বুলি নকওঁ বা যোনটো ভাল কৰা বুলি নকওঁ মানে যোনটো সঁচা যিটো সঁচা কমচে কম গাছ এটা ইয়াৰ পৰা যিখিনি গাছখিনিতো এটা এনেকুৱা চিষ্টেম হৈ গৈছে বাহিৰত এনেকুৱা চিষ্টেম আছে কি গাছবিলাক লৈ কেনে উহেলি কেনে বেলেগ জেগা এটাত লৈ যায় কিন্তু বহুত ডাঙৰ ডাঙৰ কাটবা নালাগে উহেলিব লাগে আৰু উহেলি কেনে বেলেগত লৈ যাব লাগে আৰু মানে মাইগ্ৰেট কৰিব লাগে আৰু ডেভেলপ কৰিলে ভাল নালাগে থাকিব দিব লাগে ডেভেলপটো হৈ আছে কিন্তু অলপ গাছ কাটি কেনে ডেভেলপ কৰে নেকি হ'ব দে অসমত চব পচিবল ন তথাপি আৰু হ'ব দে আৰু ৰাইজ কি কৰিম একবাৰ আগত দেখি যাওঁচোন একবাৰ আগত দেখি সিহঁতে কি ধুনীয়া ধুনীয়া মাছ পায় ৰাইজ ধুনীয়া ধুনীয়া মাছ পায় এইখিনি কি ধুনীয়া ধুনীয়া মাছ পায় মাছ মাৰে আৰু কিবা এনে সাৰি পিনে মাছ পায় নেকি তিমি মাছ পায় চাৰক পায় হেলমেটটো লো সামনে লওক আজি আচলতে মেইন কথা কি জানা বা জুবিন দা নাই না অঁ জুবিন দা থকা হ'লে এইবিলাক গাছে লাগে নগ'লে এনে চাফা কৰি লৈছে ডিউটি কৰি আছে ডিউটি কৰিছি ন আমি ভিতৰত যাব যাওঁ আৰু পাপা এইটো কি হয় 7 টকা টিকেট ল'ব নেকি পা নলাই নলা হা সেইফালে নাযাওঁ নেকি সগুন নে 7 টকা কোনটো এইটো ডাইনাছৰ পৰিৱেশৰ মাজত গাছ গছনিৰ মাজত থাকি সদায় ভালে লাগে মোৰ ভাল লাগে আপা মোৰো ভাল লাগে পা নেচাৰৰ মাজত থাকি ভাল লাগে মই বহুত ভাল পাওঁ তইতো গুৰ মাজত থাকি ভাল পাৰ নেচাৰে হয় দেচোন বাহিৰত যাব নাযাওঁ পা আৰু বাহিৰত যাব নাযাওঁ ৰাইজৰ নাও আছে মাছ চাছ মাৰে মাছ মাৰা ছিজনত যাব নিদিয় বা নুকুলবিও কাণত ধৰি থৈ দিছোঁ বোলে ঘৰৰ মানুহ নাহাৰ লাগে দিয়া নাই বোলে নুকুলবিও মাৰিব বাহিৰত যাব নোৱাৰি ন দাদা এই বাহিৰত ওলাই যাব নোৱাৰি ন খুলি যাব পাৰিম নেকি যোৱা পা পাৰি পেলো মৰা মৰ আৰু এনেকুৱা ৰাইজ কি ধুনীয়া পাহাৰ চেছ কৰিব আমেৰিকা বনাব নেকি পা হা পা আমেৰিকা লণ্ডন বনাই নেকি আমেৰিকা লণ্ডনৰ ভালে আপা ইয়াৰ ফেলে বাহিৰত দেখি চালে কেনে হৈ গৈছে পুৰা লাংটা হৈ গৈছে একদম লাংটা কৰি দিছে চোন ৰাস্তা দেখা নোপোৱা আছিল যি জেগাত গাছত ধৰি ভৰ্তি হৈছিল এইটো ৰাস্তাত মানে এতিয়া তাৰমানে পুৰা চাফা আৰু চব গছেদি ভৰ্তি হৈছিল মানে বিউটিটো নোহোৱা কৰি দিছে দীপৰ বিলত হে ৰাইজ এইচোন মাছ মাৰিব আহিছে কি ধুনীয়াকৈ সেনেকৈ ডেইলি তাৰমানে ৰাতিপুৱা মাছ মাৰে এনেকুৱা তাৰমানে ডেইলি এবাৰ ৰাতিপুৱা মাছ মাৰে মাছ মাৰি বজাৰত বজাৰত মানে কি আৰু এটাই বিক্ৰী কৰিছিল আৰু এই গাছৰ তলত বহি বহি ইয়াতে বিক্ৰী কৰিছিল এতিয়া আৰু সেইখিনি হাতে এতিয়া ডাইৰেক্ট এতিয়া বজাৰত লৈ যাব আৰু বৰাগাঁও আগতে ডাইৰেক্ট ইয়াতে বিক্ৰী কৰিছিল না ইয়াতে গাছৰ তলত তই ল'বা আহিছিলি চাবা আহিছিলি আৰু হে ৰাইজ এইয়া গাছ কাটা চাব আহিছে চব ওপৰৰ পৰা আহিছে ক'ৰবাত কিবা ছাৰ্ভেত আহিছে নহ'লে কিবা হয়তো স্কুল কলেজৰ পৰা লৈ আহিছে কলেজ চলেজৰ পৰা আহিছে গাছ কাটছে দংকল দংকল মাছোন পানী খাওঁ কেইটা গাছ কাটছি তাকে চাব আহিছে পানী ওলাই নাচাচোন নাই আৰু আচাৰডাল গেছি যাবা তাৰে আমি যাই দেখি আছোঁ বাহিৰত ৰাইজ এতিয়া আমি যাওঁ দে কি থাকিম আৰু ইয়াতে আগতে ইয়াতে থাকলি থাকবা ইচ্ছা গৈছিল কমচে কম 2-3 ঘণ্টা কেনেকৈ পাৰ হৈছিল গমেই নাপাওঁ এতিয়া তাৰমানে ইচ্ছা নাযায় ইয়াতে থাকিব ইয়াতে থাকাত গ'লে ক'ৰবাত ভাবি চাবি যাই বহি থাকাই ভাল আগতে থাকি ভাল লাগছিল পা 2-3 ঘণ্টা এনে থিয়া দি আড্ডা মাৰিছিলোঁ এতিয়া তাৰমানে এই জেগাত আড্ডা মৰা জেগা নহয় আৰু এইটো জেগাত
আৰু কেনে গৰম লগা হৈছে ন পা বতাহ দি থাকিছিল অঁ গৰম লগা হৈ গৈছে কেনে গৰম লগা হৈছে ন দে যাওঁতে কিবা খাবি তই খা মই নাখাওঁ এই দোকান পোহৰ গেলা আছিল চাফা লাহেকৈ উঠাই দিব গেলা যিখিনি আছে এই ৰাইচ এই শুকাই নামলাই খাবা ইয়াতে কি ককাই নাম লে খাবা খাবা মই নাখাওঁ নাহা মই ভোক লাগছি ইমান পাঁচটাতে ওলাই আহিছোঁ টকাই ওলাইছোঁ পাঁচটাত অফিচ যাব আছে এটা কিবা ৰখি নাপা কিবা ল'ব পা তামোল চামোল এখন তামোল ল'বি হা ল'ম দে মোৰে খাইছোঁ দে দে বহ খাওঁ পা নাখা নাখাবি মই নাখাওঁ খাব লাগিব ৰাইচ খাই লওক ৰৈ য না ভাল দেৰি হৈছে অলপ এই থাকোঁ তই নেকনেকে মাৰি ল'লিতো মোৰ ভোক লাগছি যৌ তামোল খান দি বিৰাট পেট ভৰে আৰু না কম পেট ভৰে তামোলে যৌ এই ৰাইজ জেগা এটাত ৰখিলোঁ ৰ মানে এটা কথা ক'ব লাগিছিল ৰাইজ আমি যিহেতু ভিডিঅ' বনাই আছোঁ ন আমি ভিডিঅ' বনাই আছোঁ আমাক ছাপৰ্ট কৰিবি ৰাইজ কিবা কৰি হাজাৰ কৰি দিয়ে কিবাকৈ হাজাৰ কৰি দিয়ে ৰাইজ আমাক এনেকুৱা এনেকুৱা ভিডিঅ' আনিম তাৰমানে জুই উঠি যাব লাগিব তাৰমানে ইটো অঁ বেয়া ধামাকা ধামাকা ভিডিঅ' আনিম কিবা কৰি হাজাৰ কৰি দিয়ে আৰু দে আৰু কিবা কবি না নাপাৰ দে ভিডিঅ' দে আমাৰ যোনটো এই ৰিচেণ্ট ভিডিঅ'টো ৰিচেণ্ট কি আৰু এইটো ভিডিঅ'তে শেষ কৰোঁ আৰু ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কৰি দিব নহয় কৰি দিবি দে